চাব পাৰে ছায়া আৰু গলু এখন চাইকেলখন ধুই আছে আৰু এখন গাড়ী আছে এখন ধুব লাগিব গাইছ এতিয়া আমি ৰেডি ধুবলৈ আমি এতিয়া চাইকেল ধুম গাড়ী ধোৱা হৈ গ'ল তো এতিয়া গা চা ধুই কিনে বঢ়িয়াকৈ মালা চালা ফটা চটা দিম তাৰপিছত এতিয়া আমাৰ খিচাৰি খাবৰ টাইম হৈ গ'ল হাই গাইছ আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তো এতিয়া ক'ৰবাত 8:30 বাজিছে তো মানে আজি বিশ্বকৰ্মা পূজা না তো ভাবিলোঁ এটা সৰুকৈ এটা ভিডিঅ' বনাওঁ তো সেইকাৰণে আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তো এতিয়া মানে গলুহঁতৰ মানে চাইকেলখন ধুই আছে তো মই অলপমান দেৰিকৈ ধুম দেউতাই মালা আনিব গৈছে মালা চালা লৈ আহক মই চাইকেলখন ধুই গা চা ধুই মালা চালা পিন্ধাম তাৰপিছত সেয়ে আৰু বাকী কি কৰোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব পাৰে ছায়া আৰু গলু এখন চাইকেলখন ধুই আছে আৰু এখন গাড়ী আছে এখন ধুব লাগিব দেৰিকৈ দেউতা আহক বজাৰৰ পৰা আহি কিনে এখন ধুম আমি দুয়ো মিলি তো এখন আছে আৰু এখন ধুই আছে এবাৰকে মোৰ চাইকেলখন আছে এখন ধোৱা নাই বৰ্তমান এখন ধুই কিনে আপোনালোকক পূৰা একদম মালা চালা পিন্ধা দেখাম আৰু এখন মানে কালি গধূলি দেউতাই মানে ক'ৰবাত যাওঁতে ধুই আনিছি এতিয়া আজি আৰু এখন নোধে আৰু এনেই পানী মাৰি দিব তো এবাৰকে মুকুল খুৰাৰ এখন গাড়ীখন ধুই আছে তো আপোনালোকক একবাৰ দেখাই দিলোঁ আৰু আপোনালোকে দেখা পালে তো এবাৰকে মুকুল খুৰাই গাড়ী ধুই আছে এই চাইকেল ধুই আছে তো চাই তাৰপিছত মোৰ চাইকেলখনত ধুবা আছে মই অলপমান দেৰিকৈ ধুম তো এখন গাড়ীও ধুবা আছে এখন গাড়ী ধোৱা আপোনালোকক দেখাম অলপ ক্লিপ এতিয়া মোৰ চাইকেলখন ধুবা লাগে তো এতিয়া চব ৰেডি কৰি এতিয়া লগ পাই আছোঁ আপোনালোককো গাইছ এতিয়া আমি ৰেডি ধুবলৈ আমি এতিয়া চাইকেল ধুম ফাইনেলি চাইকেল ধোৱা হৈ গ'ল তো বলক একবাৰ আপোনালোকক চাইকেলখন দেখাই দিওঁ তো চাব পাৰে এইখানে আহিছে চাইকেলখন চাওক পূৰা চিকচিকা কৰি দিলোঁ ধুই আপোনালোকতো দেখা পালেগৈ পূৰা ধুলোঁ চিকচিকাকৈ তো এতিয়া এখনো হৈ গ'ল তো অকল এখন আছে তো এতিয়া যদি দেউতা আহে তো এখন ধুবলৈ চেষ্টা কৰিম মই হ'লেও দেউতাই লৈ ধুব আপোনালোকক দেখাম আৰু অলপমান এতিয়া আমাৰ ডাঙৰ গাড়ীখন ধোৱা পালাতো বলক আপোনালোকক দেখাই দিওঁ এতিয়া আমাৰ গাড়ী ধোৱা হৈ গ'ল তো এতিয়া গা চা ধুই কিনে বঢ়িয়াকৈ মালা চালা ফটা চটা দিম তাৰপিছত আপোনালোকক বঢ়িয়াকৈ দেখাম তো ভিডিঅ'টো একদম শেষলৈকে চাব পাৰে ধুনীয়াকৈ গাড়ী চাড়ী ধুলোঁ তো এতিয়া চাফা হৈ গ'ল এতিয়া মালা চালা দিম গা চা ধুই কিনে তাৰপিছত আপোনালোকক দেখাম তো ভিডিঅ'টো চাব আৰু গাইছ এতিয়া গা চা ধোৱা হৈ গ'ল তো এতিয়া গাড়ী আৰু চাইকেলবিলাকত মানে মালা চালা দিব লাগিব তো এতিয়া মালা চালা দিম বঢ়িয়াকৈ ফটা চটা দি ফুল চুল দি আপোনালোকক বঢ়িয়াকৈ দেখাম আৰু তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু বাকী কি হয় আপোনালোকক দেখাই যাম বঢ়িয়া গাইছ এতিয়া আমাৰ চব মালা চালা ৰেডি হৈ গ'ল তো এতিয়া দিব লাগে তো এবাৰকে এখনতো দিব লাগিব মোৰ চাইকেলখনতো দিব লাগিব তো বঢ়িয়াকৈ আপোনালোকক দেখাম তো এতিয়া মোৰ চাইকেলখনত মালা চালা দিলোঁ আপোনালোকে দেখা পালে তো চব হৈ গ'ল তো এতিয়া বাকী এখন গাড়ীটো মই মালা দিওঁ ফটা চটা দিওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ আজি বিশ্বকৰ্মা পূজা উপলক্ষে মানে আজি খিচাৰি বনাব তো সেইকাৰণে চব্জি কাটি আছে তো বলক আপোনালোকক একবাৰ দেখাই দিওঁ চব বাকী যি হয় আপোনালোকক চব দেখাই থাকিম চাব পাৰে এবাৰকে চব্জি কুটি আছে সুমিতহঁতে মাহঁতে খুৰীমাহঁতে দেখাই দিলোঁ আপোনালোকক গাইছ এতিয়া আমাৰ খিচাৰি খাবৰ টাইম হৈ গ'ল তো বলক আপোনালোকক একবাৰ দেখাই দিওঁ গাইছ এন্দে বহি গৈছে খাবৰ কাৰণে তো এতিয়া ময়ো খাওঁ একেবাৰে এন্দে খাব বহিছে এনেকুৱাৰ পৰা আপোনালোকক দেখাই দিলোঁ আৰু গাইছ আমাৰ ভাত তাত খোৱা হৈ গ'ল তো এতিয়া দেখাই আছে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাম আৰু নতুন ভিডিঅ'তে বাই বাই